এতিয়ালৈকে ডিক্লাৰেশ্যন হোৱা নাই আমাৰ দলীয় জ্যেষ্ঠ নেতাসকলে 99% মকে প্ৰপ'জাল আনিছে গতিকে আমি যুঁজিম আৰু মই BPFৰ কেণ্ডিডেট হৈ পেলাই সমূহ BTC বাসীক লগত লৈ প্ৰত্যেক জাতীয় সমস্যা সমাধান বিচাৰি পেলাই আৰু অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভাষা-ভাষী ধৰ্মাৱলম্বীৰ মাজত একতা কৰিবৰ কাৰণে আৰু গোটেই অঞ্চলত উন্নয়ন কৰিবৰ কাৰণে মই যেনে প্ৰকাৰে আগন্তুক যি পাৰ্লিয়ামেণ্ট ইলেকশ্যন ইয়াত জিকাৰ কাম মই কৰি আছো আৰু জিকি যাম। আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে আপোনাৰ প্ৰথম এজেণ্ডা কি হ'ব? প্ৰতিদ্বন্দ্বিতা নিশ্চয় হ'ব, এইটোতো ইলেকশ্যন। এতিয়া আমি নাজানো কোন পাৰ্টি ইয়াত কেণ্ডিডেট থিয় কৰাব, গতিকে আমি চাওঁ দেখি আছোঁ ইয়াত BJP আছে, কংগ্ৰেছ আছে, UDF আছে, UPPL আছে আৰু CPM আছে, বহুত দল আছে, নেশ্যনেল দলবোৰ আছে, আমাৰ অসমত যি আঞ্চলিক দল আছে সেইবিলাকো আছে। গতিকে চোৱা যাওক যিসকলে মানে কণ্টেষ্ট কৰিব তেখেতসকলৰ ষ্ট্ৰেংথটো আমি চাম, তেখেতসকলৰ উইকনেছটো আমি চাম আৰু BPF দল হিচাপে BPFক BTCৰ বুঢ়া বুঢ়ী ডেকা গাভৰু ল'ৰা ছোৱালী সকলোৱে জানে, কাৰণ BTC ডেভেলপমেণ্ট যদি কৰিছে BPF দলে হাগ্ৰামা মহিলা ৰিলিফে। এতিয়াৰ যি 3 বছৰীয়া চৰকাৰ UPPLৰ চৰকাৰ তেখেতসকলে নতুনত্ব কোনো চিন্তা কৰা নাই, কোনো কামো কৰিব পৰা নাই। আমি যি ৰাস্তা বনাইছোঁ ইয়াৰ বাহিৰে ৰাস্তা তেখেতসকলে নতুন বনাব পৰা নাই। ইনফেক্ট আমি বনোৱা ৰাস্তাটোকে ৰিন'ভেশ্যনো কৰিব পৰা নাই, নতুন স্কুল বনোৱা নাই, নতুন কলেজ বনোৱা নাই, নতুন কোনো শিক্ষা অনুষ্ঠান তেখেতসকলে বনোৱা নাই আৰু কৈ থাকে 17 বছৰত BPF বোলে একো কৰা নাই সেই কথাবোৰ। গতিকে মই সেইবোৰ ইছ্যুটোৱে মানে ইলেকশ্যনত লৈ যাম। য'ত ইণ্ডিয়াৰ লগতো আমি নাই, ইণ্ডিয়া কেনেকুৱা ৰাজনৈতিক দল, য'ত আমি ইণ্ডিয়াৰ লগতো নাই, ইণ্ডিয়া কেনেকুৱা ৰাজনৈতিক দল, য'ত দুটা বিগেষ্ট দলৰ লগত আমি নাই, UDFৰ লগত কিয় থাকিব? মানুহবিলাকে মিডিয়াৰ মানুহবিলাকে আমাক BPF দলক ৰাইজৰ ওচৰত মিছলিড কৰিব বিচাৰে। যেতিয়াই আমি দিল্লীত পাৰ্চনেল কামৰ কাৰণে যায়, যেতিয়াই হাগ্ৰামা মহিলাৰ দিল্লীত পাৰ্চনেল কামৰ কাৰণে যায়, কয় যে হাগ্ৰামায়ে দিল্লীত গৈছে কোনোবা ইণ্ডিয়াৰ লগত কথা পাতিবৰ কাৰণে, নহ'লে ইণ্ডিয়াৰ লগত কথা পাতিবৰ কাৰণে, তেনেকুৱা ধৰণৰ কথা কয় আৰু আমাৰ ৰাইজৰ ওচৰত এটা মিছলিডিং মেছেজ যায়। গতিকে মই আজিও ক্লিয়াৰ কৰোঁ যে BPF দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। BTC বাকীয়ে সকলোৱে বিচাৰিছে যে BPFে নিজাববীয়াকৈ ইলেকশ্যন খেলক, এইটোকে বিচাৰিছে আৰু যেতিয়াই BPFে নিজাববীয়াকৈ কাৰো লগত মিত্ৰতা নকৰি ইলেকশ্যন খেলিব তেতিয়াই গোটেই BTC বাকীয়ে BPFক ভোট দিব। আৰু ষ্ট্ৰেটেজিটোৱে আমি এপ্লাই কৰিম, আমি কাৰো লগত মিত্ৰতা নকৰোঁ। মদাহী ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা ইয়াত মদাহী সম্প্ৰদায়ক কেনেকৈ মানে উন্নতি কৰিব পাৰে ইয়াৰ সম্পৰ্কে ভালকৈ আলোচনা কৰিবৰ কাৰণে এটা কনভেনশ্যন মাতিছে মুছলপুৰত আৰু ইয়াতে মোক মাতিছিলে ডেলিগেট ছেশ্যন অপেনিঙৰ কাৰণে। মই আহি পেলাই ডেলিগেট ছেশ্যন অপেনিং কৰি দিছোঁ। মই আশা কৰিম এই কনভেনশ্যনৰ দ্বাৰা মদাহী জাতি গঠনৰ বেছিক আইডিয়া আৰু এজেণ্ডা লৈ পেলাই তেখেতসকলে কাম কৰিব পাৰিব। ভাল ভাল আঁচনি তেখেতসকলে মদাহী ভাষা, সাহিত্য, সংস্কৃতি, পৰম্পৰা উন্নয়নৰ কাৰণে কাম কৰিব পাৰিব বুলি মই আশা কৰিছোঁ আৰু ভগৱানলৈ প্ৰাৰ্থনা জনাইছোঁ যে সকলো মদাহী ব্যক্তিসকলৰ জীৱনত যেন উন্নয়নৰ মানে ৰাস্তা দেখুৱাই দিয়ে ভগৱানে আৰু জাতি হিচাপে জীয়াই থকাৰ এটা ভাল আঁচনি লৈ পেলাই তেখেতসকলে যেন আগুৱাব পাৰে, সেইটোকে কামনা কৰিছোঁ। সংবিধানত ট্ৰাইবেল বুলি চিনাক্ত দিছে বা স্বীকৃতি দিছে বড়ো, কছাৰী, অন্যান্য। তাতে ইয়াৰ কাৰণে মই কৈছোঁ ৰুট যিটো মদাহী সম্প্ৰদায়ৰ যিটো ৰুটছ সেইটো এৰিব নালাগে, পাহৰিব নালাগে। তাতে যিহেতু মদাহী নাম নাই
ইয়াৰ কাৰণে মাজে মাজে ট্ৰাইবেল গোষ্ঠীৰ কয়েকজন ব্যক্তিসকলে বিভিন্ন কথা কয় পেলাই ইয়াত ঝামেলা আনে কিন্তু আমি ভাবোঁ মদাহীয়ে কছাৰী বা বড়ো কছাৰী বা কছাৰীৰ ইয়াৰে মানুহ এই ৰোডৰে মানুহ গতিকে ট্ৰাইবেল চাৰ্টিফিকেট বা ট্ৰাইবেলৰ যি ফেচিলিটি সেইটো পোৱাৰ ক্ষেত্ৰত কোনো प्रब्लेम থাকিব নালাগে बाजाज कम्पानीनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां लोगोसेनो बेसेन नाङाजासे 5 लिटार पेट्रल गंनै हेलमेट सीट कभार 12 टाइम्स वाशिंग कुपन मोननो हागोन लोगोसेनो बाइक बायगिरिफोरनो फ्री एसवेर गिफ्ट हरनाय जागोन आरो एक्सचेन्ज खाबुआबो एभेलेबल जागोन क'क्राझार सहरनि